আজি গ'ল কালি গ'ল পৰহি দিনাখন আমি আকৌ 5000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। নমস্কাৰ, মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। জাষ্ট ঘৰ আহি পাইছোঁ, মানে আজি যিহেতু 3 তাৰিখ এপইণ্টমেণ্ট তো সৰু সজা ষ্টুডেণ্ট গুৱাহাটী তালৈ গ'লোঁ। বৰ্তমান ঘৰ আহি পাইছোঁ। এটা ভাল খবৰ দিওঁ, যোনসকলে নিউ ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছে কেতিয়া কি আহিব, কিমান পদ আহিব, তো সেইটো আপডেট। যিহেতু ময়ো গৈছিলোঁ, AIBত চিলেকশ্যন হ'লোঁ এপইণ্টমেণ্ট, আৰু মোৰ পৰিছে কাৰ্বি আংলং চিলনী 23 APBN তাত পৰিছে। তো এতিয়া কোনসকলৰ ক'ত পৰিছে কমেণ্ট কৰিবা। মোৰ লগৰ কেইজনৰ সেই যিহেতু হোম ডিষ্ট্ৰিক্ট, মানে নিজৰ ডিষ্ট্ৰিক্টতে তেওঁলোকৰ সেইটো হৈ গৈছে। আৰু এতিয়া নিউ ভেকেঞ্চি, যিহেতু অসম পুলিচৰ নিউ ভেকেঞ্চি 4000 দিয়া কথা গম পাইছিলে সকলোৱে। বৰ্তমান আৰু বেছি পদ আহি গ'ল। CM ছাৰে আজি ডাইৰেক্ট, আমি যিহেতু তাতো আছোঁ, মানে ডাইৰেক্ট 5000 ভেকেঞ্চি মুকলি কৰি দিম বুলি কৈছে। SLPIBত অফিচিয়েল আপডেট আহিব 5000 ভেকেঞ্চি অসম আৰক্ষী বিভাগত নতুনকৈ। এইটোৰ ৰিক্ৰুটমেণ্টটো প্ৰকাশ পাবগৈ অহা 5 তাৰিখে, 5/12/2025 তাৰিখে 5000 ভেকেঞ্চি প্ৰকাশ পাবগৈ, অফিচিয়েল নটিচ আপডেট। তো CM ছাৰে কি ক'লে সেইটো লগাই দিছোঁ। আৰু যোনসকলে নিউ ভেকেঞ্চি ৱেইট কৰি আছে তেওঁলোকৰ কাৰণে খুব ভাল খবৰ যে তোমালোকে এতিয়া ৰানিং ষ্টাৰ্ট কৰা। আজি এপইণ্টমেণ্ট দিলে, আৰু নেক্সট যিহেতু অনলাইন এপ্লাই হ'ব অহা 5/12/2025 তাৰিখে। CM ছাৰে নিজে কৈছে 5000 ভেকেঞ্চি দিব। তো আপডেটটো দিলোঁ। যদি চেনেলটো প্ৰথম চাইছে তো ছাবস্ক্ৰাইবটো কৰি ল'বা। ইনষ্টা ID পলাশ আছাম, তালৈ গৈ ফ'ল' কৰি ল'বা। আকৌ এবাৰ শুভেচ্ছা জনাম, আৰু আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলোঁ, আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব। গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। আজি গ'ল কালি গ'ল পৰহি দিনাখন আমি আকৌ 5000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালোঁ, ঘৰত গৈয়ে ভাইটিক ক'ম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই। আমাৰ বন্ধুসকলক ক'ম, যিসকলে নোপোৱা বুলি দুখ কৰি আছে, যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতে 1 লাখ গৈ 2 লাখ পাই যাবগৈ, আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই।